নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টি হৈছে জেং পিঠাৰ ৰেচিপি। প্ৰথমতে পিঠাগুড়িখিনি খুন্দি ল'লোঁ। খুন্দি লওঁতেতো চালি লোৱা হয়েই। তাৰপিছত আকৌ এনেকৈ চূৰ্ণি এখন লৈ পিনে চালি লৈছোঁ। তেতিয়া মানে বেছি মিহি হয়। মিহি হ'লে জেং পিঠাটো ধুনীয়া হয়। এনেকৈ চূৰ্ণিখনত লৈ চালি দিছোঁ। পিঠাগুড়ি খুন্দোতেতো চলা হয়, হ'লেও এনেকৈ আকৌ কাপোৰ এখনত চালিব লাগিব, তেতিয়াহে পিঠাটো ধুনীয়াকৈ মিহি হ'ব। পিঠাগুড়িখিনি চালি লোৱাৰ পাছত এনেকৈ পানীখিনিত নিমখ মিহলাই লৈছোঁ কম পৰিমাণে। তাৰপিছত এনেকৈ মোৱাই অলপ অলপকৈ পানী দি পিনে এইখিনি মোৱাই ল'ব লাগিব। বেছি পানী হৈ গ'লেও বেয়া হ'ব বনাবলৈ পিঠাটো। অলপ অলপকৈ সেইকাৰণে দি থাকিব লাগিব আৰু ভালকৈ বস্তুটো ফেটি ল'ব লাগিব। পিঠাগুড়িখিনি এনেকৈ গুটি গুটি গতে হৈ যায়, সেইকাৰণে ভালকৈ একদম হাতে এইখিনি মিহি কৰি ল'ব লাগিব। বেছি পানী দিব নোৱাৰি, অকণমান অলপ অলপকৈ সেইকাৰণে পানী দি দি চাই থাকিব লাগিব পৰিমাণটো। পিঠাগুড়িখিনি তেনেকৈ বাবলছ আহি গৈছে নহয়, এই বাবলছবোৰ পূৰা ধুনীয়াকৈ মিহি কৰি ল'ব লাগিব হাতে। তাৰপিছত এতিয়া এনেকৈ কেৰাহীখনত পূৰা আঙুলিকেইটাই লৈ পিনে এনেকৈ দিব লাগিব। এবাৰ দিলে মানে পাতলা হয় বস্তুটো, সেইকাৰণে আকৌ এবাৰ ইয়াৰ ওপৰত মাৰিব লাগিব। এনেকৈ দিয়াৰ পাছত এতিয়া অকণমান টাইম সিজিবৰ কাৰণে বস্তুটো ৰখাই থ'ব লাগিব। বেছি সময় নহয়, 30 ছেকেণ্ডমান আৰু। এতিয়া আমি এইটো উঠাই আনি ধুনীয়াকৈ ভাজ কৰি দিম ইয়াতে। আপোনালোকে এইটো তিনিচুকীয়া মানে যি টি বেলেগ বেলেগ ভাজতো ৰাখিব পাৰে। আমি এনেকৈ 4চুকীয়া কৰিছোঁ। তাৰপিছত এইটো এনেকৈ ৰ'দত দিব লাগিব খুব বেছি 2 বা 3 দিন দিলে হয়। মই আপোনালোকক এতিয়া তেলত ভাজি দেখাই দিম। ইয়াত চাওক, মই তেলত ভাজি আনিলোঁ। এইটো খাবলৈ বহুত ধুনীয়া হয়। এইটো এটা মই ভাঙি আপোনালোকক দেখাম। এইটো সৰু ল'ৰা ছোৱালী খাই বহুত ভাল পায় আৰু সকলোৱে খাই বহুত ভাল পায়। ভুজিয়াৰ দৰে হয় বস্তুটো খাবলৈ। আপোনালোকে সকলোৱে ট্ৰাই কৰি চাব।